এই কি হৈছে ইয়াৰ চাগে জণ্ডিছ ধৰিছে বেমাৰ হৈ গৈছে দে ইয়াৰ ইয়াৰ ডক্টৰক দেখাব লাগিব যদি আপোনালোকক কেতিয়াবা লাগে প্ৰয়োজন হয় তো লৈ যাব দে ইয়াৰ নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে আৰু আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল Ladies and gentlemen, I am back. তো বন্ধুসকল আজি মানে আপোনালোকক মই আমাৰ ঘৰৰ সন্মুখৰ মানে ধান খেতি আৰু লগতে এনে অলপ মানে দেখুৱাম তো আপোনালোকে ভিডিঅ'টো স্পীক নকৰাকৈ ফুল্লি চাই থাকক তো বলক আৰম্ভ তো বন্ধুসকল এয়া হ'ল আমাৰ জেচিবিখন যদি আপোনালোকক কেতিয়াবা লাগে প্ৰয়োজন হয় তো লৈ যাব দেই ইয়াৰ ये बड़ी अच्छी बात कही आप। বন্ধুসকল এয়া এখন হ'ল জেচিবি নহয় এইটো হ'ল ট্ৰেক্স কিন্তু কাম জেচিবিৰ নিচিনাই তো এইখন হ'ল মানে বাকেট খনিয়াৰ এইখনৰ কাম হ'ল ফালাফালি কৰা তো দেই বন্ধুসকল আহোঁতে আহোঁতে ৰাস্তাত ইয়াত লগ পালোঁ হে কি হৈছে তোৰ চাহটো চাহ ইফালে চাহ এই কি হৈছে ইয়াৰ চাগে জণ্ডিছ ধৰিছে বেমাৰ হৈ গৈছে দে ইয়াৰ ইয়াৰ ডক্টৰক দেখাব লাগিব এইখন হ'ল আমাৰ মানে ঘৰৰ সন্মুখৰ ৰাস্তাখন আৰু এইখন হ'ল একদম মানে দেই ইয়াৰ নামাত যাব লাগিব চালিবই তো ইয়াতে আপোনালোকক দেখুৱাম কি কি আছে ইয়াত ধাননি খেতি পথাৰ আছে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব তো বলক আপোনালোকক দেখুৱাই দি আছোঁ তো এয়া নামি আমি পালোঁ এখন ধাননি পথাৰ ইয়াত মানে চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত আছোঁ মই ইয়াত চাওক নেট দি দিছে তো বন্ধুসকল এয়া হ'ল আৰু ইয়াৰ জংঘলৰ মাজত আৰু ইয়াতে হ'ল আমাৰ পুখুৰীখন সাপ থাকিব পাৰে আৰু দে চাওক ৰ'দ উঠিছে ইমানো ভাল দেখা নাযায় তো এইফালেদিও নামিব পাৰিলোঁ হয় গাইছ এইফালেদি কাৰণ অলপ আছে ইটাটো পূৰা ভৰি ধৰি একদম ভাঙি যাব এই আৰু বন্ধুসকল ইয়াতে চাওক না বম ফালাফালি মজা এখন পৰিৱেশ আৰু ইয়াতে ৰ'দ উঠিল তো বন্ধুসকল এইখনৰে ওপৰত দি যাব লাগিব মোক তো এয়া চাই থাকক মই গৈ আছোঁ এইখনেদি উঠি ল'লোঁ আৰু গাইছ ইয়াত চাওক এনেকুৱা এখন পৰিৱেশ পূৰা জংঘল ইয়াতে চাপ থাকিব পাৰে এইখন হ'ল বগৰী গছ আৰু ইয়াতে বহুত ভয় লাগে গাইছ ভয় মানে এনেকুৱাও ভয় নহয় গাইছ বহুত ভয় লাগে চাবৰ আৰু ইয়াতে এখন ছাগাল খাই আছে ধান আবে তই ইয়াত যা তিনিটাকে ছাগাল আমাৰ ধানবোৰ খাই চেছ কৰি দিব দেই আৰু যা চাওক কেনেকৈ ভাগি আছে এই তিনিটা পূৰা ৰ'দ উঠিছে জুম দেখা নাযায় আৰু চাওক একদম মানে বহুত ৰ'দ উঠিছে চাওক না অলপ ছায়াত যাব লাগিব আৰু এইখন হ'ল ইটা ফাটা ইয়াতে এখন আৰু এখন আছে ইয়াতে বহুত ৰ'দ উঠিছে কলা দেখা গৈ আছে তো বন্ধুসকল চাওক আৰু এইখন চাওক না পূৰা জংঘল চাপ আছে দিনতে চাপ ওলাই ইয়াতে এদিনাখন দেখা পাইছিলোঁ चल झूठा তো জিন্দগী ইয়েহি হে চাওক এইবোৰ চাওক না একদম মানে সেউজীয়া একদম তো এইখনেৰে উঠি ল'ব লাগিব মোক যাব লাগে আৰু দেই আৰু এইখন মানে বন্ধুসকল কেতিয়াবা আপোনালোকে আহিব আৰু আমাৰ ঘৰৰ পিনে চাবলৈ আৰু এনে আৰু ফুৰিবলৈ আহিব তো এইখন হ'ল আমাৰ পুখুৰীখন ইয়াতে মাৰিম আমি মাছ তো বহুত মাছ আছে আৰু ইয়াতে চাওক হাঁহবোৰ মাছবোৰ খাই চেছ কৰি দি আছে এইবোৰ যে কি হ'ব বহুত হাঁহ আছে তো চাওক না এইখন পুখুৰীখন বহুত ডেঞ্জাৰাছ ঠাই আৰু আগত পূৰা জংঘল আৰু আগত আছে এখন ব্ৰইলাৰ ফাৰ্ম তো ইয়াতে চিকেন পোৱা যায় আৰু চাওক না খাইছে একদম ৰ'দ নাথাকিলে আৰু মজা হ'ল হয় তো এয়া হ'ল ধাননি পথাৰ একদম মানে তো বন্ধুসকল এইখন মানে কি ৰাস্তা নহয় সেইকাৰণে আপোনালোকক অলপ আগত ক'লোঁ এইবোৰ পূৰা ইটৰ টুকুৰা এইখনতে উঠি আছোঁ উঠোতে ইয়াতে আহি পালোঁ আৰু চাওক গাইছ একদম ইয়াতে এইখন হ'ল আমাৰ ঘৰ আগফালে আৰু ইয়াই আৰু পৰিৱেশ তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে দেখা হৈ আছে নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই জয় হিন্দ জয় আই অসম सब्सक्राइब कीजिए।